Hello everyone, welcome to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। পানী খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আমি সকলোৱে জানো। কিন্তু এই পানী খোৱাৰ কিছুমান নিয়ম থাকে আৰু সেই নিয়মবোৰ ফলো কৰি যদি আমি পানী খাওঁ তেন্তে আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট লাভদায়ক হয়। তেন্তে আজি মোৰ ভিডিঅ'টো কিহৰ ওপৰত আপোনালোকে তো নিশ্চয় গম পাইছে। তেন্তে আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া কথা হ'ল আমি পানী খাম, কিন্তু কেনেকুৱা পানী খাম? ঠাণ্ডা, গৰম, কুহুমীয়া নে ফ্ৰিজৰ? আৰু কেতিয়া খাম? আমি পানী কেতিয়া, কেনেকৈ আৰু কিয় খাব লাগে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। ৰাতিপুৱা শুই উঠিয়ে 2 গিলাচ খালী পেটত আমি পানী খোৱা উচিত, কাৰণ ৰাতিপুৱা শুই উঠিয়ে পানী খালে আমাৰ ৱেট লছ হোৱাত সহায় হয়, মেটাবলিজিম বুষ্ট কৰে, আমাৰ কনষ্টিপেশ্যনো নহয়। খালী পেটত পানী খালে আমাৰ গেষ্ট্ৰিকৰ সমস্যাও দূৰ হয় আৰু আমাৰ স্কিনো গ্ল' হয়। আমি সদায় খাদ্য গ্ৰহণ কৰাৰ 30 মিনিট আগত 1 গিলাচ পানী খোৱা উচিত। খাই থাকোঁতে পানী খোৱাটো আৰু খোৱাৰ একেবাৰে আগত বা খোৱাৰ পাছতে আমি পানী খোৱা উচিত নহয়। খোৱাৰ আধা ঘণ্টাৰ আগত বা খোৱাৰ আধা ঘণ্টাৰ পাছতহে আমি পানী খাব লাগে। আমি দিনৰ ভাগত বেছিকৈ পানী খাব লাগে, কাৰণ পানীয়ে আমাক হাইড্ৰেটেড কৰি ৰাখে। কিন্তু খোৱাৰ একেবাৰে আগত কেতিয়াও পানী খাব নালাগে, কাৰণ ই হাৰ্টৰ কাৰণে বেয়া। মোৰ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষৰ বেল আইকনটোত প্ৰেছ কৰি দিব। তেন্তে ভিডিঅ'টো চাই থাকক। আমি কেতিয়াও থিয় হৈ পানী খাব নালাগে আৰু বহি খাব লাগে, কাৰণ থিয় হৈ পানী খালে আমাৰ লিভাৰ আৰু ডাইজেষ্টিভ ছিষ্টেমে পাব লগা নিউট্ৰিয়েণ্টছ আৰু ভিটামিনবোৰ নাপায়। এভইড ড্ৰিংকিং চিল্ড ৱাটাৰ। চিল্ড ৱাটাৰ অৰ্থাৎ আমি যিমান পাৰোঁ ফ্ৰিজৰ পানী কমাই খাব লাগে, কাৰণ ফ্ৰিজৰ ঠাণ্ডা পানী খালে আমাৰ জ্বৰ চৰ্দি হোৱাৰটো চান্স থাকেই, লগতে আমাৰ কনষ্টিপেশ্যনো হয়। কাৰণ আমাৰ শৰীৰৰ যিটো উষ্ণতা তাতকৈ যদি আমি বহুত কম টেম্পাৰেচাৰ কিবা বস্তু খাওঁ তেন্তে আমাৰ শৰীৰটোৱে এক্সট্ৰা এনাৰ্জি স্পেণ্ড কৰিব লগা হয়, যিটোৱে কনষ্টিপেশ্যন কৰে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল।